ফাৰ্ষ্ট কুৱেশ্যনটো কি আছে লিখি লওঁ ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি গ সা উ নিৰ্ণয় কৰা তো 1 নম্বৰটো কি আছে 135 আৰু 225 এতিয়া অংকটো কৰিব লাগিব তো সলিউশনত কেনে কৰিম ফাৰ্ষ্ট ইয়াত যোনটো ডাঙৰ সেইটো আমি কি কৰিম আগফালে ৰাখি গ্ৰেটাৰ দেন সাইন দি 135 কৰিম যোনটো ডাঙৰ হেতুক আগত ৰাখিম মানে তে এতিয়া ধৰি লম কি এটাকে a কিমান ধৰিম 225 আৰু b কিমান ধৰিম 135 ঠিক আছে এতিয়া কি হ'ল আমি জানো যে এটা ফৰ্মুলা আছে ইয়াৰ ইউক্লিডৰ আমি জানো যে ফৰ্মুলাটো হ'ল a = bq + r এতিয়া যোনটো ডাঙৰ ইয়াত যোনটো ডাঙৰ ইয়াত এতিয়া যোনটো ডাঙৰ হেতু চাব লাগিব এতিয়া a = 225 এইটোক আমি কি কৰিবলৈ a জায়গাত লিখিলো সমান b এইটো আছে 135 এ এতিয়া আমি বস্তুটো ডিভাইড কৰিম তে প্ৰথমে আমি 225 ক ডিভাইড কৰিম 135 এৰে কেবাৰ যায় 135 এগুণ 135 দুবাৰ দিলে তো 270 হৈ যাব ইয়াতকে ডাঙৰ হয় কেনে এবাৰ দিলো 135 তে ইয়াত নামিলে কিমান 0 ইয়াত 12 3 গল 9 তে এতিয়া 135 কিমান দিলো এবাৰ প্লাস r কিমান থাকিলে এইটো ৰিমাইন্ডাৰ মানে যেটো ভাগে হেতুক আমি r ত লৈ লম ঠিক আছে এতিয়া কি হল আকৌ এই 135 টো ইয়ালৈ আহি যাব তাৰছত কি হ'ব এই 90 টো যোনটো ৰিমাইন্ডাৰ থাকিলে হেতু আকৌ ডিভাইড কৰিম এটো তো পুৰণ এটা 90 ৰে যদি কৰো আমি 135 90 ৰে যদি কৰো 90 গুণ 90 90 গুণ 180 135 কে 90 এক গুণে দিম কাৰণ 135 তকে বেছি নাই বহাব নোৱাৰো তো ইয়াত কিমান হ'ব 5 নামিলে ইয়াত 45 হল 17 নগল থাকিল 4 তো ইয়াত কিমান 1 + 45 আকৌ এটা 0 ওলাইছে নাই ওলা যেতিয়ালৈ ইয়াত ৰিমাইন্ডাৰটো 0 নোলাই ভাগহেতু তেতলা আমি কৰিব লাগিব তে আকৌ 90 টো ইয়ালৈ আহি যাব আকৌ এটা কি কৰিম 45 টো কৰিম 45 এৰে দুবাৰ যদি আমি দি দিও চাইছো 45 দুগুণ 90 হয় নাই তে আমি হৰণ নকৰিলে হ'ব বুজি পালোৱে আলটিমেটলি কি হৈ গলে 0 টো আহি গল কবলৈ গলে ৰিমাইন্ডাৰ 0 থাকিলে এটাকে r = যদি 0 এটা r = 0 ওলাই গল নাই এটাকে আমি আনসাৰটো পাই গলো যদি r = 0 হল এই যে নাম্বাৰটো থাকিলে যোনটো লাষ্টত আমি ডিভাইড কৰিলো হে নাম্বাৰটো আমাৰ গসাগু হ'ব এটাকে 225 আৰু 135 ৰ গ সা উ কিমান হ'ব 45 এটো আনসাৰ এই অংকটো গতিকে যিমান যেতিয়ালৈ 0 নোলাই আমি এটো কৰি থাকিব লাগিব আৰু 0 যেতিয়া ওলাই যাব তেতিয়া কি হ'ব হেতু অটোমেটিক আনসাৰটো আহি যাব আৰু যেতিয়ালৈ 0 নোলাই তেতিয়ালৈহে ওলাব লাগে ইয়াত যদি ৰিমাইন্ডাৰ যেতিয়া 0 পাই যাও তেতিয়ালৈ লাষ্টত যোনটো যে ডিভাইড কৰো আমি যেটোৱে ভাগ কৰিম বস্তুটো বা হৰণ কৰিম হে হৰণটো আমি কি কৰিম আনসাৰ হিচাপে লৈ লম